আইও বাছা বেপাৰীটো আসি ৰ হাঁচা বেছি গ'লে পইচা এতিয়া জমা কৰিছিলোঁ তাকো চিখৰ খাই নহা কৰিলোঁ এই চালা ডিমে পৰা হাঁহিতে বেছি গ'লে তিৰিৰো গালি সোপা খালো 1 কেজি এৰিব নোৱাৰা আজি 1 কেজি ছাগাল লৈহে এৰিব লাগিব পৰিজি ছাগা পিছফাল পৰা কি ভাল কৰিব এটা বেটাৰে ক'ৰবাত যাবা আছোঁ পিছফাল পাই তোৰ ছাগালটো কি কৰিলি ছাগাল বাদ দি এবাৰ 5 ছাগাল আমি পৰিজি ছাগাল বিক্ৰী কৰি কৈছোঁ হাঁহ বিক্ৰী নহয় তোৰ হাঁহ অগ্ৰে গুলি ৰখি থাকোঁ এই বিক্ৰী ছাগাল বিক্ৰী কৈছিলি দিম বুলি এই 5G এবাৰ 5G আনিছোঁ অলপ টাইম ৰখ মই ক'ৰবাত যাবা আছোঁ আপুনি চালা কথা এনেকুৱা কৰি থাকা এই মাথা বিক্ৰী কৰিব পৰা যায় তোৰ খবৰেই নাই বেলেগ দিছোঁ মই তই কৈছিলি কাৰণে মই হাঁহ বিক্ৰী কৰি এতিয়া সেই ঘাঁহ কেতিয়াও নাই 5G আনিম পুৰা ভাল দে মই যাওঁ দে আৰু এইগিলা 5G আনিম এবাৰ যে আৰু কিবা বিক্ৰী কৰি এবাৰ যি কৰিলি আৰু নকৰিলি কিন্তু 5G ছাগাল হ'ব অলপ দামটো বেছি হ'ব এবাৰ খৰচি আপডেট দিব দাম বেছি হয় আৰু কিবা এটা চিন্তা কৰিব লাগিব দিছোঁ দে হ'ব দে তই চিন্তা কৰিব নালাগে তই এবাৰ আৰু নথকবি আৰু যি কৰিলি আগত কিনে বাকী আমি পাওঁ Summa Diana Summa Diana লাগিল নে বেয়া টাইমত বেবীৰ অৱস্থা অলপমান বাহিৰ পৰা আহিছোঁ কি হ'ল মানে নক'বা দিয়া কালি যে বিৰিয়ানী খালোঁ সেই বিৰিয়ানী খোৱাৰ পৰা শান্তি দিয়া আজিকালি ইয়াত টেনশ্যন নাই পইচা চইচা যাব নালাগে এই ঘৰৰ মানুহ ঘৰৰ পৰা আহিলোঁ মই দিনতো দেখো সপোনে দিয়া তোমাৰে কথা ভাবি যৌৱনৰে প্ৰীতি সাগৰতে মৰিছো ডুবি ডুবি ইয়াতে অলপ বেবি তোৰ বাইকখনত ইফালে লাজে লগা আছে এখনত দেখোন অৱস্থাই নাই আৰে পাগলি তুমি কি জানিবা মোৰ কথা এখন ভাঙা চিঙা ভাঙা চিঙা হ'ব পাৰে বিজনেছ এইখিনি জানাই ভাল নহয় তাতে আকৌ দুশ্মন মোৰ কিমান লাগছি মইহে গম পাওঁ কি হয় কি দুশ্মন হ'ল তোৰ কি দুশ্মন মানে নকপাৰে এইটো বহুত দীঘল কাহিনী তই কি বুজি পাবি যিটোহে মোৰ অৱস্থা এইকেইদিন মোৰ পিছে পিছে দুশ্মন লাগি আছে হ'ব দে তোৰ এইগিলা ডাইলগ শুনবা মোৰ ইচ্ছা নাই আৰু তোৰ এখন DSLR নাই তোৰ DSLR নাই KTM নাই মইহে জানো মোক কি অৱস্থা বেবি এবাৰ KTM নহয় এবাৰ BMW কিনিম অলপমান খালি ৰখা হ'ব দে 4G বাদ দি 5G এবাৰ বিজনেছ কৰিম হ'ব দে 5G নহয় 10G বিজনেছ কৰবি তই বল এতিয়া যাও বল অৰুণাচল যাম মই মণিপুৰো যাম অৰুণাচল যাম মই মণিপুৰো যাম মণিপুৰী ছোৱালী বিয়া পাতি লৈ অসমীয়া বোৱাৰী কৰি আনিম গৈ অৰুণাচল বাপ্পাও কি মালে এখন এই বান্দাটোৰ লগত ঘূৰি আছে কালি একে চাল দিব লাগিল একে পটাব লাগিব কালি যাওক তাড়াতাড়ি ঘৰ যোৱা ৰাস্তা কঠিয়াই ঠিক কৰিব ধুনীয়া আপা মাৰ হৈছে তাড়াতাড়ি ঘৰ হ'ব দে তই যা হলেনো কি হল তুমি জনজাতি আদৰি লবা আমাৰ সংস্কৃতি কিমান দূৰ মোৰ ঘৰ গুৱাহাটীতে আজি অফিচ বন্ধটো তাৰ কাৰণে ইফালে ফুৰিবলৈ আহিলোঁ মানে আপুনি চাকৰি কৰে হয় হয় আৰু এইটো DSLR দেখোন অঁ DSLR এইটো লাগে কেতিয়াবা ভাল পিক ইয়াতে ভাল চিনাৰী পালে ফটো বাবা আপুনি DSLRও আছে হয় হয় DSLRও আছে ঘৰত অডিও আছে এইফালে ৰাস্তা বেয়াটো আজি অডি আনা নাই বাইকখনে লৈ আহিলোঁ তোমাৰ ঘৰ ক'ত মোৰ ঘৰ অকণমান আগত তোমাক কিন্তু বহুত ভাল লাগিছে বহুত মৰম লগা ছোৱালী আছে সঁচাই নেকি সঁচাই মোৰো কিন্তু তোমাক বহুত ভাল লাগিছে হয় নেকি ব'লা ধাবাত যাওঁ ব'লা ধাবাত একেলগে বহি কিবা কিয় নাযাম যাওঁ দিনৰ পৰা নিজে চিংগল মোবাইল লৈছোঁ ৰাতি ডাবল কেমেৰা থকা মোবাইল দিছোঁ দিয়ে বেচছে কম পাই দিয়ে বেচছে কৰিবলৈ ডাবল কেমেৰা থকা মোবাইল দিছে এইটো তোৰ গাৰ্লফ্ৰেণ্ড বেলেগুৰ পিছফালে বাইকত
ক'ত কুকুৰ চালা ৰ তই আৰু বান্দৰীটো কোন হা এইটো মোৰ নিয়ম আছে কি চালা তোক কথা লৈ পাৰ কৰি তোক মই ডাবল কেমেৰা থাকা কোনোবা বেলেগে দি বেছি তোক মানে ডাবল কেমেৰা থাকা মোবাইল হ'ব দে তোৰ বাইক চাও আৰু এখন বাইক চাও কি বঢ়িয়া এইটো কি চাও DSLR থাকলি কি হ'ল আজি মই ছাগল বেপাৰ কৰি তোক মই দামী ৰেষ্টুৰেণ্ট খোৱা লাগিছিলোঁ আজি মোৰ এই অৱস্থা কৰিলি হ'ব দে তই ঘুমক এই বাইকখন চাও একবাৰ তই সেইখন বাইকত তোমাৰ উঠিব পাৰে নেকি সেইখন বাইকত মই কিমান যি ছাগল বেপাৰ কৰি যি কিমান কি কৰি ফেলে যি মই কৈছোঁ কোনটো চলি কৰিব বেছি টেকেলি ছাগল বেপাৰী তো তোৰ বেলেগ বিজনেছ কৰ বুলি কৈছিলি এটা হয় ছাগল বেপাৰী হা ইভেন দিনা মোক মিছা তোৰ কাৰণে যি মই ছাগল বেপাৰ কৰিব লগাইছোঁ কঁঠাল বেপাৰ কৰিব লগা আছে নকৰ আৰু সি 4G 5G বিজনেছ কৰে যা তই পাগলা এ যা বলা তোৰ কাৰণে মই কি কৰা আছিলোঁ আজি তই মোক এই ৰখা দিলি তোৰ কাৰণে মই কঁঠাল বেপাৰ ছাগল বেপাৰ কি কৰে তোৰ কাৰণে কিমান মানে থ'বলো আজি মোক এই মই কি কৰোঁ আজি কি অৱস্থা মই যে ডাবল কেমেৰা আবিটো আজি বেলেগ চলি লওঁ চাইকেল চুৰ কৰি ভিৰি দিয়া তই ৰেষ্টুৰেণ্ট লৈ যা তই কৈছিলি না মই ডাবল কেমেৰা থকা মোবাইল লৈছিলোঁ অকণমান একটু গ'লো অলপমান লৈ দুশ্মনী কৰিলোঁ তাৰ কাৰণে মই কি অৱস্থা হ'ল মোৰ তাক মই জানা হালা ৰেষ্টুৰেণ্ট নিয়া নাছিলোঁ ভুক্ত ৰেষ্টুৰেণ্টত দিছিলোঁ তাক মই ছাগল বেপাৰী বাৰু শুনে ভাই আজি ধৰিব লাগিব ডাঙৰ আপাকে মাতিব লাগিল আমাক সৰু আপা মিমে কথা গেছি ডাঙৰ আপাকে মাতিলো মই ডাঙৰ আপা ডাঙৰ আপা ছাগলটো এনে যি দিছিল আমাক এই তাতে আছে তাতে আছে ছাগলটো দি দিছে কাটা বাবা মোক গাড়ী দিব লগা পইচা কেইটা তোক ছাগলটো কিনছে গাখীৰে নলে তোক এক মাহ মোৰ গোটা ছাগলটো ক'ৰ পাইছিল হা ছাগলটো ক'ৰ পাইছিল কোনটো ছাগল তই আমাক ফৰ্জি ছাগলটো স্কিন টাচ কৰিলে বোলে গাখীৰ লৈ ছাগলটো ক'ৰ পাইছিলি তোৰ এইটো আমেৰিকাৰ পৰা আনিছিলোঁ আমেৰিকাৰ গাখীৰ কেন ল'লে গাখীৰ কেন ঘৰ দিবে লাগবই বাসাত মোক মাৰা ফেব্ৰুৱাৰী 31 তাৰিখ কোনখন কেলেণ্ডাৰত দেখা পাম মই চাওঁ নহয় মোৰ মোবাইল ফেব্ৰুৱাৰী 31 তাৰিখ নাই কি কয় সি কৈছে 31 তাৰিখ বুলি চাইছো ভালকে তই নাচাকে আপি গিলাক চাইছে তই কেলেণ্ডাৰখন দেখা নাপাওঁ ভালকে চাইছো একবাৰ মোৰ মোবাইল আপি নাই নাই 31 তাৰিখ নাই ফেব্ৰুৱাৰী 31 তাৰিখ নাই কি ক'ত গেছি নেটৱৰ্ক গ'ল আহিবে আমাক কমেডি আসাম হাঁহি কান্দো মিছামিছি আমি কৰোঁ চুপতি চাই চাই হাঁহিবি এ আমাৰ কমেডি হয় নেকি কমেডি